যিটো কম্পিটিশ্যন এটা ইখন চিনেমাৰ মানে বক্স অফিচৰ হিট, ইখন চিনেমাক ইমান কৰোৰত পিছ পেলালে, এই যিটো কম্পিটিশ্যন সেইটো ভাল লক্ষণ নে? কম্পিটিশ্যনটো থাকিলে ভাল, কম্পিটিশ্যন নাথাকিলে ষ্টেটিক হৈ যায় ন বস্তুবোৰ, আৰু তেতিয়াহে এখন চাই পেলাই বোলে ইয়াতকে এখন ভাল বনাওঁ আগ্ৰহটো আহে। এইবাৰ কম্পিটিশ্যন কোনখনক ব্ৰেক কৰা হ'ব যদি ভাবা কম্পিটিশ্যন যায়? মোৰ মতে স্বীকাৰ ভাল পাব মানে প্ৰথম কথা, আৰু এইখন যদি খুব ভালকে চলে, চবে যদি চায়, তেতিয়া আমি ইয়াতকে ডাঙৰ এখন প্লেন কৰিব পাৰোঁ। নেক্সট অলৰেডি ক'লো মোৰ দুখন চিনেমা আছে, ৰৈ ৰৈ বিনালে আছে, কালাকাৰ বুলি এখন আছে, জুলুখন বাৰু মই অকণ বেলেগ ধৰণে কৰিম, সেইখন মই অসমীয়া চিনেমা হিচাপে নকৰোঁৱে। চ' চবে চাওক, আহক, দৌৰি দৌৰি যাম, এইবাৰ চিকাৰ চাম, সেইটো হ'ব লাগে।